এইটো আমাৰ 125 নম্বৰ সভাৰ সমিতিৰ বিধায়ক মাননীয় বুৱা ডাঙৰীয়া তেখেতৰ ভায়েকৰ বিয়া হ'ল আৰু সেই বিয়া উপলক্ষে আজি ভোজ আয়োজন কৰিছে পাৰ্টি দিয়া হৈছে সেই পাৰ্টি আপোনালোকে কি ধৰণে আয়োজন কৰিছে মই আপোনালোকক সম্পূৰ্ণৰূপে এই ভিডিঅ'টো দেখুৱাব বিচাৰিছোঁ গতিকে আপোনালোকে স্কিপ নকৰিব আপোনালোকে ধুনীয়াকৈ চাই চাওক কি ধুনীয়া পেনেৰে আয়োজন কৰিছে आहा आई देव बहाही रामे दिया अलंकार मोर दुआई लुआही बहुत सिस्टमिया दिया मानु আছে দি আছে ৰাইজে খাই আছে যোনে যেনেকুৱা সুবিধা পাইছে হয়তো কোনোবা থিয় খাই আছে বফে চিষ্টেম কোনোবাই বহিবই ইয়াতো বহিবই সৌকে ব্যৱস্থা কৰিছে বহি কিনি খাই আছে আৰু যেনেকৈ যি চিষ্টেমৰে যাক যেনেকুৱা লাগে তেনেকুৱা সুবিধা কৰি দিয়া হৈছে ইত্যাদি এনেকুৱা আছে ধুনীয়া আছে ফেচিলিটি আছে মানুহে খাব পাৰে বফে চিষ্টেমত খাব পাৰে বহি কিনি খাব পাৰে ইয়াতো বহুত চিষ্টেম কৰিছে যেনেকৈ টেবুলত এটা পেকেট পিঁয়াজ নিমখ ইত্যাদি সজাই থৈছে আপোনালোকে চাব পাৰে এইটো হ'ল তাৰপিছত এইটো ৰুমত যদি আমি এনেধৰণে গৈ থাকিলে পুনৰ আমি দৰা কইনা বহা ৰুমত পাম এয়া পুনৰ আহি পালোঁ দৰা কইনা বহা ৰুমত আৰু ইয়াত অতিথি আহিছে ৰূপায়িত কৰিছে সিহঁতক বুজাইছে ঘৰৰ ফেমিলি অতিথি সিহঁতৰ লগত কথা পাতিছে হৈছে সেইপিনে আমাৰ দৰা কইনা কিন্তু পোনপ্ৰথমে মই দৰাৰ ওচৰত লৈ যাওঁ আমাৰ দৰা ধীৰেশ গোৱা আছে আৰু আমাৰ তাৰপিছত আমাৰ ন কইনা এইপিনে এটা ৰাইপত আছে আমাৰ বিধায়ক মহোদয়ৰ জ্যেষ্ঠ পুত্ৰ আৰু জ্যেষ্ঠ তো আপোনালোকক দেখুৱাব দৰা কইনা আৰু আমাৰ মাইনৰিটি মৰ্চাৰ সভাপতিও আমাক আহি পাইছে লগতে আমাৰ সাবজান মণ্ডলৰ জেনেৰেল ছেক্ৰেটেৰী হয় হয় লগতে আহক আপোনালোকক দেখুৱাই আছোঁ আৰু এখন উল্লেখনীয় বিয়া আপোনাক কেনেকুৱা লাগিছে এই বিয়াটোত আহি ভাল লাগিছে আমাৰ বিধায়ক ডাঙৰীয়াৰ ভাতৃ এই এখন উল্লেখযোগ্য বিয়া আহক আপোনালোকে আহক উপভোগ কৰা কন্যাক এজোলোক আশীৰ্বাদ দি যাওক আৰু আপোনালোকে এই অভ্যৰ্থনা অনুষ্ঠানৰ অংশগ্ৰহণ কৰক ইয়াত মই আগত এতিয়া দেখুৱাব বিচাৰিছোঁ আপোনালোকক এইটো চাওক এইটো আমাৰ এণ্ট্ৰি গেট আমাৰ দাদা এজন আহিছে ফূৰ্তি কৰি আছে এয়া চাওক আপুনি কেনেকুৱা লাগিছে আজি পাৰ্টিত আহি বহুত ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ পাৰ্টি ন ঘৰৰ পাৰ্টি ন পোনে পোনে মই আগবাঢ়ি গৈছোঁ ইয়াত আজি 6,500 ৰাইজক আমন্ত্ৰণ জনাইছে আৰু 6,500 মানুহ আহিব হয়তো তাতকৈ বেছি হ'ব পাৰে সেইধৰণে আয়োজন কৰিছে আৰু পোনে পোনে আহি আমি এইটো ৰুমত পাওঁ য'ত আপোনাৰ এটা সৰুকৈ ৱেইটিং ৰুম বনোৱা হৈছে জিৰণি হওক ইয়াত আহি মানুহে বহিব পাৰে ইয়াৰ সিহঁতে কফি পকৰি এই আমাৰ ভাইটিদা আহিছে সেইধৰণে হৈছে এতিয়া আগবাঢ়ি গৈছোঁ
আপোনালোকে চাই থাকক। এতিয়া আমি বাহিৰত ওলাই যাম। এতিয়া পুনৰ আমি বাহিৰত ওলাই গৈছোঁ। আপোনালোকে ইয়াতো চাই কেনেকৈ অনুভৱ কৰিলে তাৰ গৈ কমেণ্ট বক্সত দিব। এইটোৱে চাওক, লগতে ভগৱানৰ ওপৰত ইয়াত আমাৰ গণেশ মূৰ্তিও সজাইছে। কোনোবাই ইয়াত পূজা কৰি যাব পাৰে। 2 hours later.